Hello viewers, Educated Assam YouTube চেনেললৈ আপোনালোকক স্বাগতম। এইটো আমাৰ নতুন এডুকেশ্যনেল ইউটিউব চেনেল হয় য'ত আপোনালোকৰ কোৱান্টিটেটিভ এপ্টিটিউড, ৰিজনিং, জিকে, ইংলিছ আৰু এডুকেশ্যন ৰিলেটেড যিকোনো টপিকৰ ওপৰত ভিডিঅ' আপলোড কৰা হ'ব। চ' যিসকল ভিউৱাৰ্ছে আমাৰ কম্পিটিটিভ এক্সামছ যেনেকুৱা SSC, বেংকিং, ৰেলৱে, ইঞ্চুৰেঞ্চ বা ষ্টেট গভৰ্ণমেণ্ট এক্সাম যেনেকুৱা আপোনাৰ APSC, আসাম পুলিচ SI, PDCL এইবিলাক এক্সামছৰ প্ৰিপাৰেশ্যন চলাই আছে। তো সেইসকল ভিউৱাৰ্ছে আমাৰ এইটো চেনেল ফ'ল' কৰিব পাৰে। 2019ত আসাম পুলিচ ফৰেনাৰ্ছ ট্ৰিবিউনেলৰ এটা এক্সাম পতা হৈছিলে। চ' সেই এক্সামত যিবিলাক কুৱেশ্যনছ আপোনালোকৰ আহিছিলে মেথছৰ, সেইবোৰ মই আমাৰ ভিডিঅ'বোৰৰ জৰিয়তে ছল্ভ বা ডিছকাছ কৰিব ট্ৰাই কৰিম মই। চ' যোনটো আপোনালোকৰ Shift 1ৰ কুৱেশ্যন আছিলে তাৰ মেথছৰ কুৱেশ্যনকেইটা মই আজি ডিছকাছ কৰিম। তো ফাৰ্ষ্ট কুৱেশ্যনলৈকে যাওঁ আহক। ফাৰ্ষ্ট কুৱেশ্যন এইটো আছিলে আপোনালোকৰ Ramesh walks 10 km in front and 10 km to the right. Then every time turning left he walks 5 km, 15 km and 15 km respectively. How far is he now from the starting point? Ramesh 10 km সন্মুখৰ ফালে খোজকাঢ়ি গৈ সোঁফালে 10 km, তাৰপিছত ক্ৰমান্বয়ে বাওঁফালে 5 km, 15 km আৰু 15 km বাট গ'ল। তেওঁ আৰম্ভণিৰ ঠাইৰ পৰা কিমান দূৰত্বত আছে? তো এইটো আপোনালোকৰ ডাইৰেকশ্যন চেঞ্চৰ অংক হয়। এইটো আমি এটা ডায়েগ্ৰামৰ সহায়ত বুজিব চেষ্টা কৰিম এতিয়া। চাওঁ আহক। ফাৰ্ষ্টতে কৈছে কি ৰমেশে 10 কিলোমিটাৰ সন্মুখৰ ফালে খোজকাঢ়ি গৈছে। 10 কিলোমিটাৰ সন্মুখৰ ফালে খোজকাঢ়ি গৈছে। তাৰ এইটো আমি কেনেকৈ দেখুৱাব পাৰিম? 10 কিলোমিটাৰ সন্মুখৰ ফালে খোজকাঢ়ি গৈছে। এৰো মাৰ্কটো ইপিনে দিছোঁ মানে ইপিনে সন্মুখ হ'ব, আৰু ইপিনে সন্মুখ হ'লে এই দুটাৰ লেফ্ট ছাইড, এই দুটাৰ ৰাইট ছাইড হ'ব। ঠিক আছে? কুৱেশ্যনটো কৈছে কি ৰমেশে 10 কিলোমিটাৰ সন্মুখৰ ফালে খোজকাঢ়ি গৈ সোঁফালে 10 কিলোমিটাৰ গ'ল। এতিয়া সোঁফালে আকৌ 10 কিলোমিটাৰ যাবহি। এইটো সোঁফাল হ'ল কিমান? 10 কিলোমিটাৰ গ'ল। তাৰপিছত কি কৈছে? তাৰপিছত ক্ৰমান্বয়ে বাওঁফালে 5 কিলোমিটাৰ, 15 কিলোমিটাৰ আৰু 15 কিলোমিটাৰ বাট গ'ল। ক্ৰমান্বয়ে বাওঁফালে মানে সি তিনিবাৰ 5 কিলোমিটাৰ, 15 কিলোমিটাৰ আৰু 15 কিলোমিটাৰ একেবাৰে তিনিবাৰে মানে গৈছে, সি বাওঁপিনে গৈছে। এইটো আমি কেনেকৈ ৰিপ্ৰেজেণ্ট কৰিম চাওঁ আহক। কিমান কিমান গৈছিলে? ইপিনে বাওঁ ছাইড হ'ব আপোনাৰ। এৰো মাৰ্কটো ইপিনে আছিলে, এইটো তাৰ বাওঁ ছাইড, এইটো তাৰ সোঁ ছাইড হয়, বাওঁ ছাইডে 5 কিলোমিটাৰ। এতিয়া এৰোটো ইপিনে, তো বাওঁ ছাইড এইটো, সোঁ ছাইড এইটো। বাওঁ ছাইডে কিমান গৈছিলে আকৌ? 15 কিলোমিটাৰ গৈছিলে। ঠিক আছে? এৰোটো ইপিনে আছে, এতিয়া এইটো বাওঁ, এইটো সোঁ। বাওঁ পিনে আকৌ 15 কিলোমিটাৰ গ'ল। ঠিক আছে? এতিয়া আমাক কুৱেশ্যনটো সুধিছে কি আৰম্ভণিৰ ঠাইৰ পৰা কিমান দূৰত্বত আছে? আৰম্ভণিৰ ঠাইটো এইটো আছিলে, তাৰপিছত লাষ্টত গৈ ইয়াত পালে। তো ইয়াৰ মাজত দূৰত্বটো উলিয়াব কৈছে। এই দূৰত্বটো উলিয়াব কৈছে যেতিয়া আপোনালোকে ইয়াৰ পৰা ইয়াত কিমান গ'ল, ইয়াৰ পৰা কিমান গ'ল, ইয়াৰ পৰা ইয়াত কিমান গ'ল, ইয়াৰ পৰা ইপিনে কিমান গ'ল আৰু ইয়াৰ পৰা ইপিনে কিমান গ'ল সেইটো যোগ কৰিব দৰকাৰ নাই। ঠিক আছে? আমাক উলিয়াব দিছে কি দূৰত্ব মানে আপোনালোকৰ যোনটো শ্বৰ্টেষ্ট পাথ হয়, মানে এইটো ওলাব লাগে ডাইৰেক্ট। কেনেকৈ ওলাব? এইটো আপোনাৰ 15 কিলোমিটাৰ আছিলে, মানে আপোনাৰ এইখিনিও 15 কিলোমিটাৰেই হ'ব। ঠিক আছে? এইখিনিয়ে আপোনাৰ 10 কিলোমিটাৰ দিয়া আছিলে, তো এইখিনিও আপোনাৰ 10 কিলোমিটাৰেই হ'ব। তো এইখিনি কিমান থাকিব আপোনালোকৰ? 15 - 10 = 5 হ'বনে? তো 5 কিলোমিটাৰ ইয়াৰ আনচাৰ হৈ যাব আপোনালোকৰ। ঠিক আছে? নেক্সট কুৱেশ্যনটো ডিছকাছ কৰিছোঁ। এইটো জিঅ'মেট্ৰিৰ কুৱেশ্যন হয়, পঢ়ি দিছোঁ মই। If DE and F are the midpoints of the sides of BC, CA and AB of triangle ABC, the area of DEF is 4 cm square, then the area of ABC will be. ABC ত্ৰিভুজৰ BC, CA আৰু ABৰ বাহুৰ মধ্যবিন্দু হ'ল DE আৰু F। এতিয়া DEFৰ ক্ষেত্ৰফল যদি 4 cm স্কুৱেৰ হয় তেনেহ'লে ABCৰ ক্ষেত্ৰফল কিমান হ'ব? তো সেইটো আমি ডায়েগ্ৰামেদি বুজিব লাগিব, যিহেতু জিঅ'মেট্ৰিৰ কুৱেশ্যন হয়। তো এইটো ডায়েগ্ৰামেদি মই বুজাই দি আছোঁ। কোৱা কি আছে? ABC ত্ৰিভুজ। তো ABC ত্ৰিভুজ আমি এটা বনাই লৈছোঁ। ABC ত্ৰিভুজ বনাই লৈছোঁ। এইটো A দিলোঁ, B দিলোঁ, C দিলোঁ। তাৰপিছত কৈছে কি BC, CA আৰু ABৰ মধ্যবিন্দু DE আৰু F। BC, CA আৰু ABৰ মধ্যবিন্দু কিমান? DE আৰু F।
এটা কৈছে কি এতিয়া DEFৰ ক্ষেত্ৰফল 4 সেন্টিমিটাৰ স্কয়াৰ হয় এই DEFটো আমাৰ একো এৰিয়া কভাৰ কৰা নাই এতিয়ালৈকে কভাৰ কেতিয়া কৰিব যেতিয়া আমি এই বিন্দুকেইটা মধ্যবিন্দুকেইটা সংযোগ কৰিম তেতিয়া এটা ট্ৰায়াঙ্গল বনি যাব তো DEFৰ ক্ষেত্ৰফল কিমান দিয়া আছে 4 সেন্টিমিটাৰ স্কয়াৰ দিয়া আছে ঠিক আছে এতিয়া এইটো জিওমেট্ৰিৰ এটা প্ৰপাৰ্টি হয় যেতিয়া আপোনালোকে মধ্যবিন্দু তিনটা সংযোগ কৰে বাহুৰ মধ্যবিন্দু তিনটা সংযোগ কৰে তেতিয়া যোনকেইটা আপোনালোকৰ ত্ৰিভুজ উৎপন্ন হয় ইয়াত কেইটা ত্ৰিভুজ উৎপন্ন হৈছে এটা দুটা তিনটা চাৰিটা ত্ৰিভুজ উৎপন্ন হৈছে সৰু ত্ৰিভুজ এই চাৰিটা সৰু ত্ৰিভুজৰ ক্ষেত্ৰফল আপোনালোকৰ সমান হয় ঠিক আছে মানে আপোনালোকৰ কি হৈছে ইয়াতে এৰিয়া অফ AFE is equal to area of BFD is equal to area of DEF is equal to area of DEC হয় ঠিক আছে DEF তো আমাক কিমান দিয়া আছে 4 দিয়া আছে আৰু চাৰিওটা সমান হয় ঠিক আছে এতিয়া এইটো আমি ঐকিক নিয়ম দি কেনেকৈ ওলাম এটা ত্ৰিভুজৰ 2 যদি আপোনালোকৰ 4 দিয়া আছে তো টোটেল ত্ৰিভুজ কেইটা আছে চাৰিটা ত্ৰিভুজৰ কিমান হ'ব 16 হ'ব ঠিক আছে আৰু এই চাৰিটা ত্ৰিভুজ মিলাই আমাৰ কি ত্ৰিভুজ বনি আছে এই চাৰিটা ত্ৰিভুজ মিলাই আমাৰ ডাঙৰ ত্ৰিভুজ ABC টো বনি আছে নাই আছে তো এই ডাঙৰ ABC টোৰ আপোনালোকৰ ABC ত্ৰিভুজৰ কালি হ'ব ক্ষেত্ৰফল হ'ব 16 সেন্টিমিটাৰ স্কয়াৰ বুজি পাইছে মানে এইকেইটা আপোনালোকৰ লাষ্টত AFE plus BFD plus DEF plus DCE plus হৈ যাব গোটেইকেইটা কিমান হ'ব তাৰ 4 4 4 4 কিমান আহিব 16 ঠিক আছে ABC কালি আপোনালোকৰ কিমান আহিব 16 সেন্টিমিটাৰ স্কয়াৰ আহিব এইটো চাগে বুজি পালে আপোনালোকে এতিয়া নেক্সট কোৱেশ্চন লৈকে আহিছো 5 নম্বৰ কোৱেশ্চনটোলে If the circumference of a circle is reduced by 50%, then the area of the circle will be reduced by. যদি এটা বৃত্তৰ পৰিধি 50% কমাই দিয়া হয় তেন্তে বৃত্তটোৰ ক্ষেত্ৰফল কিমান কম হ'ব ঠিক আছে বৃত্তৰ পৰিধি 50% কমাই দিয়াৰ কথা কৈছে তো আমি বৃত্তৰ পৰিধি জানো না বৃত্তৰ পৰিধি মানে পেৰিমিটাৰ অফ এ সাৰ্কেল কিমান হয় এইটো জানো তে 50% কমাই দিছে 50% যদি কমাই দিয়ে থাকিব বাকি কিমান 50% থাকিব ন মানে আমাৰ কৈছে কি পেৰিমিটাৰটো হাফ কৰি দিছে তো এই গোটেই বস্তুটোৰ হাফ হৈ যাব হয় নাই তাতে 2 টো কাটা যাব পাই আর থাকে আছে তো এইটো বস্তু কাটাকাটি নকৰাকে আমি কেনেকৈ লিখিব পাৰিলো হয় হাফটো এনেকৈ আছিলে টুৱাইছ পাই আৰ আছিলে তো এইটো আমি এনেকৈ লিখিব পাৰিলো হয় নে চাওকচোন লিখিব পাৰিলো হয় নিশ্চয় পাৰিলো হয় 2 ইয়াতো কাট যায় কিন্তু আমি নাকাটো কেলে কাৰণ কোৱেশ্চনটোত সুধিছে কি বৃত্তটোৰ ক্ষেত্ৰফল কিমান কম হ'ব তো এই ক্ষেত্ৰফলৰ মানে কেছত আপোনালোকৰ এই r/2 টো ইউজ হ'ব আগতে আমাৰ যোনটো পেৰিমিটাৰ আছিলে তাতে ৰেডিয়াসটো ডাইৰেক্ট r আছিলে এতিয়া পেৰিমিটাৰটো আপোনাৰ হাফ কৰি দিলে মানে 50% কমাই দিলে তো তাৰ ৰেডিয়াসো আপোনালোকৰ হাফ হৈ গ'ল ঠিক আছে এতিয়া ৰেডিয়াসটো হাফ ধৰি পেলাই আপোনালোকে এৰিয়াটো কিমান হয় এইটো উলাই পিনে পিছত অংকটো সলভ কৰিব লাগিব এতিয়া ইয়াত বৃত্তটোৰ ক্ষেত্ৰফলৰ কথা কৈছে তো বৃত্তৰ ক্ষেত্ৰফল কিমান হয় এৰিয়া অফ এ সাৰ্কেল পাই r স্কয়াৰ হয় ঠিক আছে এটো ফার্স্ট কেছত তো এৰিয়া 2 যোনটো আমি বৃত্তটোৰ ৰেডিয়াসটো আধা কৰাৰ পিছত কিমান হ'ব এটো নহব জানো হ'ব তাৰ পিছত এইটো আহিব আমাৰ ঠিক আছে এটা কোৱেশ্চনটো সুধিছে কি বৃত্তৰ ক্ষেত্ৰফল কিমান কম হ'ব মানে ইয়াত কম্পেয়াৰ কৰিছে তুলনা কৰিছে কম হ'ব মানে আগৰটোৰ পৰা কিমান কম হ'ব এইটো আগতে আছিল এইটো পিছত হৈ গ'ল কিমান কম হ'ল ঠিক আছে তো আমি বেছিৰ পৰা কমটো মাইনাস কৰিম এইটো আগতে আছিল এতিয়া আপোনাৰ এইটো হৈ গ'ল হয়নে ডিভাইডেড বাই 4 তাৰপিছত তুলনা কৰিবলৈ যাৰ লগত তুলনা কৰা হয় এইটো তলত লিখা হয় এইটোৰ লগত তুলনা কৰিছে তো এইটো তলত আহিব আপোনাৰ লগত
তাৰপিছত ইয়াত 100% লগত মাল্টিপ্লাই কৰিলে পাৰ্চেণ্টেজটো ওলাই যায় ঠিক আছে এইখিনি মই অকণমান মুছি দিছোঁ এতিয়া তো ইয়াৰ পৰা আপোনালোকে কি পাব চাওক ওপৰত পাই আৰ স্কুৱেৰ মাইনাছ পাই আৰ স্কুৱেৰ বাই 4 হ'ব তো এইটো আপোনালোকে এনেকুৱা নহ'ব জানো 4 পাই আৰ স্কুৱেৰ মাইনাছ পাই আৰ স্কুৱেৰ বাই পাই আৰ স্কুৱেৰ তো ওপৰত আপোনালোকৰ 3 পাই আৰ স্কুৱেৰ আৰু এই 4টো তলত নামি আহিব 4 পাই আৰ স্কুৱেৰ পাই আৰ স্কুৱেৰ কাট যাব তাৰপিছত এই 100% আছিল নহয় সেইটো মাল্টিপ্লাই হ'ব হয়নে তো সৰি 3/4 ইনটু 100% হ'লে কিমান আহিব এইটো আপোনাৰ 4 দি 100%ক 25 বাৰ তো 25 3 গুণ 75% আহিব আপোনালোকৰ 75% আহিব ঠিক আছে বুজি পাইছে ন তো এতিয়া আমি কুৱেশ্যন নম্বৰ 4 লৈকে যাওঁ তো কি দিয়া আছে চাওঁ কুৱেশ্যন নম্বৰ 4টো আপোনালোকৰ SI আৰু CIৰ ওপৰত হয় মানে চিম্পল ইণ্টাৰেষ্ট আৰু কম্পাউণ্ড ইণ্টাৰেষ্ট যোনটো আপোনালোকে সৰল সুদ আৰু চক্ৰবৃদ্ধি সুদ বুলি কোৱা হয় প্ৰশ্নটো কি দিয়া আছে পঢ়োৱা হওক অন এ সাম অফ মানি if the difference between simple interest and compound interest both at 10% is ₹10 in 2 years what is the principal amount যদি কোনো ধৰণৰ 10% সুতৰ হাৰত 2 বছৰৰ সাধাৰণ সুদ আৰু চক্ৰবৃদ্ধি সুতৰ পাৰ্থক্য 10 টকা হয় তেনেহ'লে মূলধন কিমান তো প্ৰশ্নটোত আমাক কি দিয়া আছে সুতৰ হাৰ দিয়া আছে মানে ৰেট অফ ইণ্টাৰেষ্ট দিয়া আছে টাইম দিয়া আছে 2 years তাৰপিছত CI আৰু SI পাৰ্থক্য দিয়া আছে আমাৰ 10 rupees ওলাব কি দিছে মূলধন মানে প্ৰিন্সিপাল ওলাব দিছে তো দিয়া কি আছে এবাৰ লিখিলোঁ ৰেট দিয়া আছে 10% তাৰপিছত টাইম দিয়া আছে 2 years আৰু CI মাইনাছ SI দিয়া আছে 10 rupees এইটো CI মাইনাছ SI কেলে লিখিছোঁ কাৰণ আমাৰ CIটো SIতকৈ সদায় ডাঙৰ থাকে কিয় ডাঙৰ থাকে CI মানে সুতৰ ওপৰত সুদ আৰু SI মানে আমাৰ অকল মূলধনৰ ওপৰত সুদ সেইকাৰণে CIটো SIতকৈ ডাঙৰ থাকে ঠিক আছে এতিয়া আমি CI ফৰ্মুলাটোত কি লিখিছিলোঁ CI বুলি ক'লে কি লিখিছিলোঁ A ইকুৱেল P1 প্লাছ R/100 ইনটু N এইটো লিখিছিলোঁ হয়নে তাৰপিছত আৰু যদিও আমাৰ SI বুলি কওঁ চিম্পল ইণ্টাৰেষ্ট বুলি কওঁ তেতিয়া কি লিখিছিলোঁ PRT/100 লিখিছিলোঁ PNR/100 N মানে আপোনালোকৰ সময়টো ঠিক আছে এইটো আমাৰ চিম্পল ইণ্টাৰেষ্টত কিন্তু এইটো আমাৰ আকৌ এমাউণ্ট হয় ইয়াত মানে আপোনালোকৰ চক্ৰবৃদ্ধি সুদ আৰু প্ৰিন্সিপাল দুইটা সোমাই আছে তো ইয়াৰ পৰা যদি আমি অকল চক্ৰবৃদ্ধি সুদটো ওলাব লাগে তেনেহ'লে কি কৰিব লাগিব প্ৰিন্সিপালটো মাইনাছ কৰিব লাগিব মানে এইটো A মাইনাছ P কৰিব লাগিব তাৰপিছত এই গোটেইখিনিৰ পৰাও P মাইনাছ হ'ব ইয়াৰ পৰা আপোনালোকৰ P মাইনাছ হ'ব ঠিক আছে তো এইটো কি লিখিব পাৰোঁ এইটো আপোনালোকৰ CI হৈ যাব তেনেহ'লে P কমন ল'লোঁ 1 প্লাছ R/100 to the power N minus 1 এইখিনি হ'ব এতিয়া ইয়াৰ আৰু ইয়াৰ ডিফাৰেঞ্চটো সুধিছে কিমান দিয়া আছে 10 rupees দিয়া আছে তো এইটো আমি এটা ইকুৱেশ্যনত বহাইলোঁ তো যোনখিনি লিখিলোঁ এবাৰ মুছি দিওঁ মই দুটা ইকুৱেশ্যন মনত ৰাখিব লাগে কোনটো এইটো ইকুৱেশ্যন আৰু এইটো ইকুৱেশ্যন এটা ইকুৱেশ্যন আছে কি P হোল ইনটু 1 প্লাছ R/100 to the power N minus 1 আৰু এটা আছে PNR/100 তো সেইটো ডিফাৰেঞ্চটো আমাৰ কি দিয়া আছে 10 টকা দিয়া আছে তো এইটো মই মুছি কিনে ভালকৈ লিখি লৈছোঁ এবাৰ CIটো ডাঙৰ আছিল CIটো কি পাইছিলোঁ আমি R/100 minus 1 তাৰপিছত CIটো কি আছিলে আমাৰ SIটো কি আছিলে আমাৰ PNR/100 এইটো ডিফাৰেঞ্চটো কি দিছিল 10 টকা ঠিক আছে আমাৰ Pটো ওলাব দিছে ইয়াতে
তো পিটো এনেকৈ থাকিব, পিৰ ভেলুটো নাজানো আমি। 1 প্লাছ আৰৰ ভেলু কিমান দিয়া আছে, 10% দিয়া আছিল, 10, 100, বছৰটো কিমান দিয়া আছিলে, 2, -1 মাইনাছ পিটো নাজানো আমি, 2 বছৰ দিয়া আছে, 10% বাই 100, 10 টকা। ঠিক আছে, তো এইটো ইয়াৰ কাটিলে 10 হ'ব, হয় নাই, 10 হ'ব। তাৰপিছত চাওঁ আহক, পিটো ইয়াত থাকিলে, তাৰপিছত ব্ৰেকেটৰ ভিতৰত কিমান আহিব, এইটো কৰিলে ভগ্নাংশটো আমি ভাঙি দিওঁ, 11/10 হৈ যাব, স্কুৱেৰটোতো ওপৰত থাকিবই, -1, তাৰপিছত ইয়াত 10 × 2 কৰিলে কিমান হ'ব, 20, 20p/100, আৰু এইটো আপোনাৰ ইকুৱেল নহয়, এইটো আপোনাৰ ইকুৱেল মাইনাছ হয়, ইকুৱেল কিমান দিয়া আছে, 10 rupees। ঠিক আছে, এতিয়া ওপৰখিনিও মুচি দিছোঁ মই, কাৰণ ইয়াত জেগা নাই। এইখিনি হ'ল, এইখিনিতো বুজি পাইছে। তাৰপিছত এতিয়া ওপৰত আহিছোঁ আকৌ, পিটোতো থাকিলে বাহিৰত, এনেকুৱা হ'ল। এইটো স্কুৱেৰটো আপোনালোকে জানি ল'ব লাগিব, 11 স্কুৱেৰ আৰু 10 স্কুৱেৰ, 11 স্কুৱেৰটো আপোনাৰ 121 হয়, আৰু 10 স্কুৱেৰটো 100 হয়, তাৰপিছত -1টো আছে, হ'ল মানে যিখিনি 20p/100 = 10। ঠিক আছে, এতিয়া আমি তলৰখিনিও মুচিব পাৰোঁ, এইখিনি মুচিলোঁ। তাৰপিছত এতিয়া এইখিনি চল্ভ কৰিম, পি এইটো চল্ভ কৰি, এইখিনি চল্ভ কৰিলে কিমান আহিব, এতিয়া 21/100 আহিব, মাইনাছ 20p/100 আহিব, এইপিনে 21p থাকিল, 100 থাকিল, মাইনাছ 20p থাকিল, 100 থাকিল, = 10। তাৰপিছত কি আহিব নেক্সট, 21ৰ পৰা 20 গ'লে কিমান যাব, এটা থাকিব, তলত 100 থাকিব, এইপিনে 100 থাকিব, 10 থাকিব, তো p = আমাৰ 1000 আহিব, মানে মূলধনটো আমাৰ 1000 টকা, 1000 টকা। বুজি পাইছে চাগে এইটো আপোনালোকে। যোনটো মেথড মই এতিয়া আপোনালোকক কৰি দেখালোঁ, সেইটো আপোনালোকৰ ট্ৰেডিশ্যনেল মেথড হয়, মানে নৰ্মেলি মানুহে তেনেকুৱাকেই চল্ভ কৰে, যোনবিলাকে ট্ৰিক্স নাজানে সি তেনেকেই চল্ভ কৰিব, কিন্তু এক্সাম পইণ্টৰ ভিউৰ পৰা চালে সেইটো বহুতেই টাইম কনজিউমিং হয়। চ' আমি কিছুমান ট্ৰিকো জানিব লাগিব, যাতে আমি এক্সামত টাইম বচাব পাৰোঁ। তো সেই ট্ৰিকটো দি মই চল্ভ কৰি এবাৰ দেখাই দিছোঁ, এইটো অংক ছেম অংকই। তো দিয়া কি আছিলে আমাৰ, ৰেট দিয়া আছিলে 10%, টাইম দিয়া আছিলে 2 years, তাৰপিছত CI আৰু SI মাজৰ ডিফাৰেঞ্চ কি আছে, 10 years দিয়া আছিলে। ঠিক আছে, তো এতিয়া ট্ৰিকত আমি কি কৰোঁ, 10%টো ফ্ৰেকশ্যনত মানে ভগ্নাংশত ভাঙি লওঁ, 10/100 1/10 হৈ যাব। ঠিক আছে, তাৰপিছত আমাকতো এতিয়া পি ওলাব দিছে, প্ৰিন্সিপাল পি ওলাব দিছে, সেইটো আমি ইয়াত ধৰি লওঁ, কেনেকৈ ধৰি লওঁ, টাইম দিয়া আছে 2 years, আৰু ৰেটটো আমি এনেকৈ ভাঙি পেলাই ভগ্নাংশত যেতিয়া নিওঁ, ভগ্নাংশৰ যোনটো ডিনমিনেটৰ থাকে, যোনটো হৰ থাকে, সেইটো আমাৰ টাইমটো যিমান দিয়া আছে 2 years দিয়া আছে, তো তাৰ স্কুৱেৰ কৰি লওঁ, সেইটো আমি প্ৰিন্সিপাল ধৰি লওঁ। তো প্ৰিন্সিপালটো ইয়াত আমি কি ধৰি লওঁ, 10 দিয়া আছিলে, ভগ্নাংশত 10 দিয়া আছিলে তলত হৰত, টাইম কিমান আছে 2 years, স্কুৱেৰ কৰি ল'লোঁ, 100 টকা আমি প্ৰিন্সিপাল ধৰি ল'লোঁ, তো ইয়াত 100 ধৰিলোঁ। তাৰপিছত আমি কি কৰোঁ, তাক আমি ভগাই দিওঁ দুটা ভাগত, কিয় দুটা ভাগত, কাৰণ 2 বছৰ গৈছে, এনেকৈ দুটা ভাগত ভগাই দিলোঁ, দুটা ভাগত ভগাই দিওঁ, কেনেকৈ ভগাম, আমাৰ ৰেট আছিলে 10%, তো এইটো ভগ্নাংশত ভগাম আমি, এনেকৈ এটা ভাগ হ'ব, এনেকৈ এটা ভাগ হ'ব, তো 100ৰ 1/10 হ'লে কিমান হ'ব, 10 হ'ব, তাৰপিছত এইটো 100ৰ 1/10 হ'লে কিমান হ'ব, 10 হ'ব। ঠিক আছে, কিন্তু আমাৰ যিহেতু চক্ৰবৃদ্ধি সুত লাগিছে, এতিয়া আমাৰ ইপিনেও এটা আহিব কিবা এটা, ঠিক আছে, ইয়াতো হ'ব 1/10 লাগিব, চক্ৰবৃদ্ধি সুত ন, যোনটো আগৰ বছৰৰ থাকে তাৰ ওপৰতো সুত লাগে, 10ৰ 1/10 হ'লে 1 হয়। তো এইটো বস্তুত আমাৰ কি বুলি ক'ম আমি এতিয়া, এই দুটা বস্তু আমাৰ ছেম ওলাইছে, ঠিক আছে,
সেম কেতিয়া ওলাই আমাৰ যেতিয়া আমি সিম্পল ইন্টারেস্ট ওলাও 10 আৰু 10 এই দুটা সিম্পল ইন্টারেস্ট হয় তাৰপিছত এইটো বস্তু যে ওলালে এইটো বেলেগ ওলালে 1 ওলালে হয়নে এই এক্সট্ৰাটো আমাৰ কি আছিলে ফাৰ্স্ট মান্থৰ যোনটো মানে ফাৰ্স্ট ইয়াৰৰ যোনটো আমাৰ এসআই পাইছিলো আমি সিম্পল ইন্টারেস্ট পাইছিলো তাৰ ওপৰতো সুদ লাগি পেলাই 1 টকা আৰু বেছিকে পাইছো মানে এই গোটেইখিনি আমাৰ চক্ৰবৃদ্ধি সুদ হয় ঠিক আছে গোটেইখিনি চক্ৰবৃদ্ধি সুদ হয় আৰু এইখিনি অকল সিম্পল ইন্টারেস্ট হয় মানে সৰল সুদ হয় তো ইহঁতৰ ডিফাৰেন্সটো কিমান হ'ব আমাৰ গোটেইখিনি আমাৰ কিমান আছে 21 সিম্পল ইন্টারেস্ট কিমান আছে 20 এটা ডিফারেন্স কিমান হ'ব 1 আৰু 1 মানে আমাক কিমান দিয়া আছে 10 1 মানে 10 দিয়া আছে আমি প্ৰিন্সিপাল কিমান ধৰিছিলো 100 টকা তো 100 অকল কিমান হ'ব 100 ইকুৱেল 1000 rupees 1000 rupees এনেকৈ আমি ওলাম এইটো বহুতেই শ্বৰ্ট হয় এইটো চাগে আপোনালোকৰ এদিনতে নাহিব এইটো এপ্ৰ'চ তো নেক্সট মই যেতিয়া আকৌ সিম্পল ইন্টারেস্ট বা কম্পাউণ্ড ইন্টারেস্টৰ ওপৰত ভিডিঅ' বনাম তো আপোনালোকে এইটো মেথড আকৌ এবাৰ চাই ল'ব নহ'লে এইটো ভিডিঅ' আকৌ ৰিপিট কৰি এইটো চাম মই এইটো মেথডেৰে কেনেকৈ কৰাইছোঁ এইটো এবাৰ চাই ল'ব ঠিক আছে ইয়াৰ আনচাৰটো হ'ব 1000 তো আমি নেক্সট কুৱেশ্যনলৈকে আগবাঢ়িছোঁ এতিয়া তো নেক্সট কুৱেশ্যনটো আপোনালোকৰ টাইম স্পীড ডিষ্টেঞ্চৰ হয় সময় বেগ আৰু দূৰত্ব তো তাৰ কুৱেশ্যন হয় তো পঢ়ি দিছোঁ এবাৰ A train leaves Jorhat at 5 a.m. and reaches Guwahati at 11 a.m. Another train leaves Guwahati at 5:30 a.m. and reaches Jorhat at 11:30 a.m. What time the two trains cross each other? তো এইটো অংক আমি এটা ডায়াগ্ৰামৰ জৰিয়তে বুজিবলৈ চেষ্টা কৰিম ফাৰ্ষ্ট তো কোৱা কি আছে ফাৰ্ষ্ট সেন্টেন্সটো এখন দল পুৱা 5 বজাত যোৰহাটৰ পৰা আহি দিনৰ 11 বজাত গুৱাহাটী পালেহি তো এইটো আমি ডায়াগ্ৰামটো ড্ৰ কৰি লৈছোঁ যোৰহাটৰ পৰা গুৱাহাটী আহিছে 5 বজাত এৰিছে 11টা বজাত আহি পাইছে এইটো ডিৰেকশ্যনত আহিছে তাৰপিছত আন এখন ৰেল পুৱা 5:30 বজাত গুৱাহাটীৰ পৰা গৈ দিনৰ 11:30 বজাত যোৰহাট পালে গুৱাহাটীৰ পৰা যোৰহাট পালে এইটো গুৱাহাটী এইটো যোৰহাট 5:30 বজাত আহিছে 11:30 বজাত আহি পাইছে ইপিনৰ পৰা গৈছে ঠিক আছে তো এতিয়া আপোনালোকৰ যোৰহাট আৰু গুৱাহাটীৰ মাজত যোনটো ডিষ্টেঞ্চ দুয়োটাৰে সেমে থাকিব আৰু টাইমটো চাওক 5টাৰ পৰা 11টা কিমান থাকে 6 ঘণ্টা 5:30টাৰ পৰা 11:30 কিমান টাইম থাকে 6 ঘণ্টা তো সময়ো ইহঁতে সেম লৈছে ডিষ্টেঞ্চো ইহঁতৰ সেম আছে কিন্তু ডিফাৰেঞ্চটো কি আছে ইহঁতৰ ই যোৰহাটৰ পৰা 5টা বজাত ওলাইছে ই গুৱাহাটীৰ পৰা 5:30 বজাত ওলাইছে আৰু ই ফাৰ্ষ্টখনে গুৱাহাটী পাইছে 11টা বজাত ই গুৱাহাটী পাইছে 11:30 যোৰহাট পাইছে 11:30 বজাত তো সিহঁতৰ ষ্টাৰ্টিং পইণ্ট আৰু এণ্ডিং পইণ্টটো সেম নহয় তো এনেকুৱা ধৰণৰ কুৱেশ্যনছবিলাক সলভ কৰিবৰ কাৰণে আমি এটা সুবিধা কৰি লওঁ কি হয়তো ইহঁতৰ এণ্ডিং পইণ্ট আৰু ষ্টাৰ্টিং পইণ্ট আমি সেম কৰি লওঁ তো আমি ইয়াত ষ্টাৰ্টিং পইণ্টটো সেম কৰি লৈছোঁ যোৰহাটৰ পৰা যোনটো গুৱাহাটীলৈ যায় ধৰি লৈ 5:30 বজাত গৈছে 5টা বজাত নগৈ 5:30 বজাত গৈছে কিন্তু একচুৱেলি 5টা বজাতে গৈছে ঠিক আছে আৰু আমি ইয়াত ধৰি লৈছোঁ ডিষ্টেঞ্চটো সেম ধৰি ল'লোঁ 120 কিলোমিটাৰ ধৰি ল'লোঁ ছাপ'জ 120 কিলোমিটাৰ কি কাৰণে ধৰিছোঁ এইটো কৈ দিছোঁ মই 5:30টাৰ পৰা 6:30টাৰ মাজত ডিফাৰেঞ্চ কিমান 6 আৱাৰ্ছ 5ৰ পৰা 11লৈকে ডিফাৰেঞ্চ কিমান 6 আৱাৰ্ছ তো 6ৰ মাল্টিপল আমি লৈছোঁ 120 কিলোমিটাৰ ঠিক আছে তো ইয়াতে এটা স্পীড ওলাই ল'ব পাৰিম আমি 120 কিলোমিটাৰ যদি ডিষ্টেঞ্চ হয় ঠিক আছে এটা যদি 5 to 11 6 আৱাৰ্ছ লয় স্পীড কিমান হ'ব 20 কিলোমিটাৰ পাৰ আৱাৰ হ'ব ইয়াতোতো সেম হ'ব 120 কিলোমিটাৰ গৈছে টাইম 6 আৱাৰ্ছ লৈছে তো ইয়াতে কিমান হ'ব 20 কিলোমিটাৰ পাৰ আৱাৰ ইহঁতৰ স্পীড হ'ব মানে দুইটাৰ স্পীড 20 কিলোমিটাৰ পাৰ আৱাৰ কিন্তু এইটোত ফাৰ্ষ্ট কেছটোত আমি কি লৈছোঁ 5টা বজাত নগৈ 5:30টাত যোৱা বুলি ধৰিছোঁ মানে সি আধা ঘণ্টা তাক আগুৱাই আনিছোঁ সেই আধা ঘণ্টাত সি কিমানখিনি ডিষ্টেঞ্চ কাভাৰ কৰিব তাৰ স্পীড আছিলে 20 কিলোমিটাৰ পাৰ আৱাৰ আধা ঘণ্টা আছিলে তো কিমান কিলোমিটাৰ আহিব ই
10 কিলোমিটাৰ আগুৱাই আহিব মানে এইখিনি 10 কিলোমিটাৰ আগুৱাই আহিব 120 আছিলে তাৰ 10 গ'লে ইমান এইখিনি কিমান থাকিব 110 থাকিব এইখিনি 110 হ'ব ঠিক আছে তাৰপিছত আমি কি কৰিম এতিয়া এই 110 কিলোমিটাৰটো ঠিক আছে 110 কিলোমিটাৰটো কিমানখিনি হেৰিত কভাৰ কৰিব স্পীডত কভাৰ কৰিব সেইকাৰণে আমি চাই লওঁ এতিয়া চাওক এইটো আমি ফাৰ্ষ্ট ট্ৰেইনখন আধা ঘণ্টা আগুৱাই দিছোঁ 5ত ষ্টাৰ্ট কৰিছিলে 11ত পাইছিলে এইটো 5ৰ পৰা আমি 5:30 কৰি দিছোঁ 5:30 কৰাৰ পিছত ই 10 কিলোমিটাৰ আগুৱাই আহিলে মানে বাকী কিমান থাকিব 110 কিলোমিটাৰ এই 110 কিলোমিটাৰটো দুইখন ট্ৰেইনে অতিক্ৰম কৰিব লাগিব মানে কভাৰ কৰিব লাগিব তো এনেকুৱা কেছত যেতিয়া দুখন ট্ৰেইন আপোনালোকৰ বেলেগ ডাইৰেকশ্যন মানে সম্পূৰ্ণ অপজিট ডাইৰেকশ্যনৰ পৰা আহে তেনেহ'লে তেতিয়া আপোনাৰ ৰিলেটিভ স্পীডৰ কনচেপ্ট আহে তো ৰিলেটিভ স্পীডটো কি হয় মই আপোনালোকক ব্ৰিফলি দেখাই দিছোঁ ইয়াতে সাপোজ এখন ট্ৰেইন আপোনালোকৰ ইপিনৰ পৰা আহি আছে S1 স্পীডত আৰু আন এখন ট্ৰেইন ইপিনৰ পৰা আহি আছে S2 স্পীডত আপোনালোকৰ ৰিলেটিভ স্পীড কি হ'ব S1 প্লাছ S2 হ'ব ঠিক আছে অপজিট দুটা ডাইৰেকশ্যনৰ পৰা আহিলে স্পীড দুটা যোগ হ'ব তাৰপিছত যদি এখন ট্ৰেইন আপোনালোকৰ ইপিনৰ পৰা আহি আছে S1 স্পীডত আৰু আন এখন ট্ৰেইন আহি আছে ইপিনৰ পৰা S2 স্পীডত তাত ৰিলেটিভ স্পীড কি হ'ব আপোনালোকৰ হয়তো S1 মাইনাছ S2 হ'ব নহ'লে S2 মাইনাছ S1 হ'ব এইটো মাইনাছটো কিহৰ ওপৰত ডিপেণ্ড কৰে ভেলুৰ ওপৰত যদি আপোনালোকৰ S2টো ডাঙৰ হয় তেনেহ'লে S2 মাইনাছ S1 হ'ব যদি আপোনাৰ S1টো ডাঙৰ হয় S1 মাইনাছ S2 হ'ব ঠিক আছে এইটো কেছত আমাৰ কোনটো হৈছে এইটো হৈছে নে এইটো হৈছে এইটো হৈছে আমাৰ এইটো কেছত ঠিক আছে গতিকে আপোনাৰ স্পীড দুটা যোগ হৈ যাব তো এইটো মই দেখাই দিয়াচোন আমাৰ যোনটো স্পীডৰ আমি টাইম যেতিয়া ওলাব লাগে কুৱেশ্যনটোত কি ওলাব গৈছে আমাৰ লগত এতিয়া কিমান সময়ত টাইম ওলাব গৈছে তো আমি ডিষ্টেঞ্চৰ টাইমৰ ফৰ্মুলাটো জানোনে নাই যে ডিষ্টেঞ্চ বাই স্পীড এতিয়া ডিষ্টেঞ্চ কিমান হ'ব 110 স্পীডটো কি হ'ব এইটো ৰিলেটিভ স্পীড হ'ব ৰিলেটিভ স্পীড কিমান হ'ব ইয়াতো আমি আগতে 20 কিলোমিটাৰ পাৰ আৱাৰ পাইছিলোঁ হয় নাই এইটোতো 20 কিলোমিটাৰ পাৰ আৱাৰ পাইছিলোঁ তো এই দুটা ইয়াতে যোগ হ'ব 110 কিলোমিটাৰ আৰু 40 কিমান আহিব ইয়াতে দুইবাৰ যাব তাৰপিছত এইটো আপোনালোকে 2 আৱাৰ 45 মিনিটছ ওলাব লাগে চাই লওক আপোনালোকে সলভ কৰি 2 আৱাৰ্ছ 45 মিনিটছ ওলাব লাগে তো 2 আৱাৰ 45 মিনিটছ হ'লে তাৰ হেৰিটো কিমান হ'ব মানে কোনটো সময়ত আমাক ইয়াত কিমান টাইম লাগিব এইটো সোধা নাই কোনটো সময়ত দুইখন ট্ৰেইনে আন এখনক মানে ক্ৰছ কৰিব সেইটো চাওক ষ্টাৰ্ট কৰিছিলে 5:30 আমি 5:30 ধৰিয়ে গোটেই অংকটো কৰিলে গোটেই 5:30 লগত কৰিব লাগিব 5:30 লগত 2 আৱাৰ্ছ 45 মিনিটছ লগাই চাওক 5:30 লগত 2 আৱাৰ্ছ লগালে কিমান হ'ব 7:30 তাৰপিছত 45 মিনিটছ আৰু যদি এড কৰা 8:15 AM হ'ব হয়নে আপোনাৰ আনসাৰটো হ'ব 8:15 AM তো কুৱেশ্যন নম্বৰ 6 লৈকে আহিছোঁ এবাৰ তো কুৱেশ্যন নম্বৰ 6টো আপোনালোকৰ টাইম এণ্ড ৱৰ্কৰ কুৱেশ্যন হয় তো কুৱেশ্যনটো মই এবাৰ পঢ়ি দিছোঁ A can do a piece of work in 12 days and B can do it in 24 days. They started the work together. Calculate the number of days to complete the work. এটা কাম কৰিবলৈ এক সময় লাগে 12 দিন সেই একেটা কাম কৰিবলৈ বিক লাগে 24 দিন একেলগে কৰিলে মুঠতে কিমান দিন সময় লাগিব চাওক এইটো কুৱেশ্যন আমি দুটা মেথড দি সলভ কৰিব পাৰোঁ যোনটো আপোনালোকৰ ট্ৰেডিশ্যনেল মেথড হয় সেইটো দি কৰিম আৰু এটা মেথড আছে যোনটো LCM মেথড বুলি কোৱা হয় আমি সেইটো দি কৰিম তো যোনটো আপোনালোকৰ সুবিধা লাগে সেইটো আপোনালোকে নিজে চুজ কৰি ল'ব ঠিক আছে মই কৈ দি আছোঁ তো এৰ কেছত কি হয় 12 দিনত এটা ৱৰ্ক কৰে ঠিক আছে তাৰপিছত বিৰ কেছত কি হয় 24 দিনত এটা ৱৰ্ক কৰে ঠিক আছে গতিকে এদিনত কিমান কাম কৰিব 1/12 কাম কৰিব বি একদিনত কিমান কাম কৰিব 1/24 কাম কৰিব ঠিক আছে এটা A + B দুইটাই মিলি এদিনত কিমান কাম কৰিব
এ কৰিছিলে 1/12/1 আৰু বি কৰিছিলে 24/1 তো এইটো আমি সিম্পলিফাই কৰিলে কিমান আহিব 3/24 ইয়াক কাটাকাটি কৰিলে হ'ব 8 ঠিক আছে এইখিনিলৈকে বুজি পালোঁ এইখিনি হ'ল এ আৰু বি এদিনত কৰা কাম ঠিক আছে নেক্সটটো কি আহিব মই দেখাই দি আছোঁ এইখিনি মুছি লওঁ তো এই 1/8টো আপোনালোকৰ এ আৰু বি মিলি এদিনত কৰা কাম এইটো আমি এতিয়া ঐকিক নিয়মৰ পৰা তাৰ ডেজটো ওলাম 1/8 কাম কৰিবলৈ লাগে 1 ডে ঠিক আছে গতিকে এটা কাম কৰিবলৈ কিমান দিন লাগিব 1/8 ডেজ লাগিব হয়নে এইটো যেতিয়া এতিয়া উল্টি যাব 8 ডেজ হ'ব হয়নে নাই তো এইটো আমাৰ হ'ল নৰ্মেল ট্ৰেডিশ্যনেল মেথড এইটোতে বহুত মানুহে কৰে ঠিক আছে তাৰ আনসাৰ হ'ব 8 ডেজ এতিয়া আপোনালোকক মই এটা যোনটো এলচিএম মেথড বুলি কোৱা হয় এই এলচিএম মেথডটো দেখাই দি আছোঁ তো এলচিএম মেথডত কি কৰিব লাগে এইটো মই দেখাই দি আছোঁ আপোনালোকক এনেকৈ লিখি লওঁ এ আছিল এ কৰিছিলে 12 দিনত এটা কাম বি কৰিছিলে 24 দিনত এটা কাম তাৰপিছত আমি কি কৰোঁ এনেকৈ দুটা লাইন টানি পেলাই যোনটো 12 আৰু 24ৰ এলচিএম থাকিব লসাগু থাকিব এইটো ইয়াত লিখি লওঁ 12 24ৰ লসাগু 24 হয় তাৰপিছত আমি কি কৰোঁ এই লসাগুৰ যোনটো ৰিজাল্ট আহিলে 24 সেইটোক আমি এ যিমান দিনত কৰিছিলে এই দি ডিভাইড কৰোঁ 24ক 12 দি ডিভাইড কৰিলে 2 সেম তেনেকৈ বিৰ ক্ষেত্ৰত 24ক 24 দি ডিভাইড কৰিলে 1 এই 2 আৰু এই 1টো এ আৰু বিৰ এফিচিয়েঞ্চি হয় মানে কাৰ্যক্ষমতা এতিয়া এফিচিয়েঞ্চি বা কাৰ্যক্ষমতা বুলিলে আমি কি বুজি পাওঁ এফিচিয়েঞ্চি বা কাৰ্যক্ষমতা হ'ল আপোনালোকে এদিনত কিমান কাম কৰিব পাৰে সেইটো এ এদিনত দুটা কাম কৰিব পাৰে বি এদিনত এটা কাম কৰিব পাৰে সেইটো সিহঁতৰ কাৰ্যক্ষমতা হয় এতিয়া আপোনালোক সুধিছে কিমান দিনত কৰিব পাৰে তো সেইটো আমি কি কৰোঁ যোনটো আমাৰ 24 আছিলে এইটো টোটেল ৱৰ্ক হয় আমাৰ টোটেল ৱৰ্ক তো আমাক ওলাব কি দি আছে ডেজ ওলাব দিছে এ প্লাছ বি যদি একেলগে কৰে কিমান দিনত কমপ্লিট কৰিব পাৰিব টোটেল ৱৰ্ক আছিলে আমাৰ 24 আৰু ইয়াতে দুটা মিলি ইফিচিয়েঞ্চি কিমান হয় 2 + 1 3 তো 24/3 8 ডেজ ওলাব এইটো ঠিক আছে এইটো হ'ল আমাৰ এফিচিয়েঞ্চি হেৰি কি ক'ল এলচিএম মেথড এইটোতো আপোনাৰ 8 ডেজ ওলাই আছে আপোনালোকে চাগে নিশ্চয় বুজি পাইছে দুইটা মেথডে বুজোতে যদি অসুবিধা হৈছে আকৌ এবাৰ ভিডিঅ'টো পজ কৰি পিনে ৰিভাইণ্ড কৰি চাব পাৰে তো এতিয়া আমি নেক্সট কুৱেশ্যনলৈকে আগবাঢ়িছোঁ নেক্সট কুৱেশ্যনটো হৈছে if 2600 is divided among the persons A, B and C in the ratio 1/2:1/3:1/4 respectively, how much B gets? এইটো আপোনালোকৰ পাৰ্টনাৰশ্বিপ আৰু ৰেচিঅ' প্ৰপৰ্শ্যনৰ কুৱেশ্যন হয় তো কুৱেশ্যনটো অসমীয়াত এবাৰ পঢ়ি দিছোঁ মই 2600 টকাক যদি এ বি আৰু চিৰ মাজত ভগাই দিয়া হ'ল সিহঁতৰ ভাগৰ অনুপাত 2/1 3/1 4/1 হ'লে বিয়ে কিমান টকা পাব তো আমাক দিয়া কি আছে এইটো লিখি লৈছোঁ আমাক দিয়া আছে A:B:C equals to half 1/3 1/4 half 1/3 1/4 দিয়া আছে ঠিক আছে এতিয়া আমাৰ ৰেচিঅ' কেইটা ভগ্নাংশত দিয়া আছে তো আমি ভগ্নাংশত লোৱাতকৈ যদি এটা গোটা সংখ্যা লওঁ ইণ্টিজাৰ লওঁ তেতিয়া আমাৰ বেছি সুবিধা হয় ইণ্টিজাৰ কৰিবৰ কাৰণে আমি কি কৰিম যোনটো আপোনালোকৰ এই ভগ্নাংশকেইটাৰ হৰবিলাক আছে ডিনমিনেটৰকেইটা সিহঁতৰ এলচিএম ল'ম 2 3 আৰু 4 এলচিএম কিমান হয় আমাৰ 12 আহে তো এইটো আমি গোটেইখিনি 12 দি পূৰণ কৰি দিম গোটেই বস্তুটো 12 দি পূৰণ কৰি দিম এইটো কিমান আহিব 6 আহিব এইটো কিমান আহিব 4 আহিব এইটো কিমান আহিব 3 আহিব ঠিক আছে তো আমি এটা ধৰি ল'ব পাৰোঁ যে এৰ পাৰ্টটো কিমান হ'ব পাৰে 6x বিৰ ভাগটো কিমান হ'ব পাৰে 4x চিৰ পাৰ্টটো কিমান হ'ব পাৰে 5x আৰু এই তিনিটা মিলি পেলাই কিমান দিয়া আছে আমাক 2600 দিয়া আছে 6x + 4x + 3x =
2600 দিয়া আছে এই গোটেইখিনি যোগ কৰিলে আমাৰ 13x আহিব 2600 দিয়া আছে x equal 200 আহিব আমাৰ কোৱেশ্চন কি হৈ দিছে তেনেহ'লে b এ কিমান টকা পাব b ৰ পাৰ্টটো সুধিছে তো b ৰ ৰেচিঅ'টো কিমান আছিলে b টো আমাৰ 4x হয় তো x টো যদি 200 হয় 4x equal কিমান হ'ব 800 হ'ব তো এইটো আমাৰ 800 আহিব আনসাৰ তো b ৰ শেয়াৰ হ'ব 800 বুজি পাইছে এইটো তো আমি লাষ্ট কোৱেশ্চন লৈকে আহিছো যেটো আপোনালোকৰ 8 নম্বৰ কোৱেশ্চন আছিলে ফাৰ্স্ট শিফটৰ তো এইটো আপোনালোকৰ ফাইনেল কোৱেশ্চন হয় ম্যাথছৰ তো এইটো কোৱেশ্চন আমি চাই আছো এতিয়া ইয়াত কোৱেশ্চনটোত কৈছে কি এভাৰেজ monthly pay of 5 brothers is 600 and if 2 brothers got a pay rise of rupees 100 then the new average pay will be গড় হিচাপত 5 জন ককাই ভাইয়ে 600 টকা দৰমহা পায় যদি দুজন ভাইয়েকৰ 100 টকা দৰমহা বৃদ্ধি পায় তেন্তে নতুনকৈ সিহঁতৰ গড় দৰমহা কিমান হ'ব আচ্ছা আমাক ডাটা কি দিয়া আছে এটো লিখি লৈছো গড় হিচাপত 5 জন ককাই ভাইয়ে 600 টকা দৰমহা পায় 5 জনে গড় হিচাপত 600 টকা পায় মানে তো টোটাল দৰমহা কিমান হ'ব টোটাল দৰমহাটো কিমান হ'ব 5 * 600 হ'ব যেটো 5 জনৰ হয় ঠিক আছে কিমান আহিব 3000 আৰু যদি আমি এজনৰ যদি উলাও এজনৰ গড় দৰমহা যদি উলাও তেনেহলে 600/5 হ'ব 120 টকা হ'ব ঠিক আছে এটো উলাই ললো আমি তাৰপিছত নেক্সট কোৱেশ্চনত কি কৈছে যদি দুজন ভাইয়েকৰ দৰমহা 100 টকা বৃদ্ধি পায় তেন্তে হেতৰ নতুন গড় দৰমহা কিমান হ'ব 100 টকাকে বৃদ্ধি হয় 5 জন ভাই আছিল তাৰ যিকোনো দুজন ভাইয়েকৰ 100 টকাকে বৃদ্ধি হয় আমাৰ টোটাল আছিল 3000 আছিল 100 টকা বৃদ্ধি হ'ল ঠিক আছে কিমান হ'ল 3200 টকা হ'ল ঠিক আছে এটা হেতৰ সুধিছে কি নতুনকৈ হেতৰ গড় দৰমহা কিমান হ'ব দৰমহা ইমান আছিল মানে কিমান আছিল 5 জন আছিল তো নতুন গড় দৰমহা কিমান হ'ব 5 6 গুণ 30 5 4 গুণ 20 640 रुपीस হ'ব 640 रुपीस বুজি পাইছে এইটো তো জন্তু মই এইটো উলালো পাৰ হেড জন্তু গড় দৰমহা হেতু দৰকাৰ নপৰিলে আপোনালোকৰ এটো নুলিয়ালে হ'ব টোটালটো উলিয়াই পেলে যিমানখিনি আপোনাৰ নেক্সট টাইম ইনক্ৰিজ হৈছে এটা এড কৰিব এড কৰি পেলে যিমান টোটাল আহে হেতু আপোনালোকে টোটাল মেম্বাৰে ডিভাইড কৰিব তেতিয়ালৈ নতুন গড় দৰমহা আপোনালোকৰ উলাই যাব তো আশা কৰো এই কিটা কোৱেশ্চন যেনেকৈ মই সলভ কৰাই দিলো আপোনালোকে সাগে বুজি পাইছে আৰু যদি বুজি পোৱা নাই তেনেহলে ভিডিওটো ৰিপিট কৰি চাব পাৰিব কাৰণ মই ভালকৈ বুজাই দিছো যি পইণ্ট তাতে মেনশন কৰিবলগীয়া আছিল তো নেক্সট আপোনালোকৰ কাৰণে এটা হোমৱৰ্ক আছে এটো আপোনালোকৰ ওয়ার্ক এন্ড টাইমৰ কোৱেশ্চন হয় এই হোমৱৰ্কটো পাৰিলে আপোনালোকে ঘৰত চেষ্টা কৰিব আৰু আনসাৰটো পাৰিলে আপোনালোকে কমেন্ট সেকশনত লিখি দিব পাৰে তো আজিলৈকে এইখিনি যদি আপোনালোকে আমাৰ ভিডিওটো চাই ভাল পাইছে তেনে লাইক কৰিব শেয়াৰ কৰিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ